মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অব্যয় পদৰ বিষয়ে আলোচনা কৰিম। এই বাক্যকেইটালৈ মন কৰাচোন। পাপু আৰু মাকে কথা পাতিছে। বাহ বাহ, কি সুন্দৰ দৃশ্য। আইঔ, বাঘে খালেও। এই বাক্যকেইটাত আৰু, বাহ বাহ, আইঔ, খালেও এই পদকেইটা হৈছে অব্যয় পদ। এতিয়া চোৱা, অব্যয় পদ কাক বোলে? যি পদৰ সৈতে কোনো বিভক্তিৰ চিন যুক্ত নহয় আৰু লিংগ, বচন আদিৰ পৰিৱৰ্তন হ'লেও যাৰ কোনো পৰিৱৰ্তন নহয়, যাৰ কোনো ব্যয় নহয়, তাকে অব্যয় পদ বোলে। যেনে তাম আৰু সোণ একোবিধ ধাতু। তেওঁ যদি নাহে মই নাযাওঁ। ৰাম নাইবা হৰি আমাৰ ঘৰলৈ যাব। এই বাক্যকেইটাত চোৱা, আৰু, যদি, নাইবা এইকেইটাই হৈছে অব্যয় পদ। অব্যয় পদৰ আৰু কেইটামান আমি উদাহৰণ চাম। যিকোনো বাক্যত যদি এই শব্দকেইটা থাকে, তোমালোকে সহজতে চিনি পাবা যে এইকেইটা অব্যয় পদৰ উদাহৰণ বা এইকেইটা অব্যয় পদ। চোৱা কি কি আছে? আৰু, এতেকে, কিন্তু, নাইবা, চি চি, হেৰা, হেৰি, নে, নেকি, বাৰু, দেই, বাহ বাহ, যদি, অথবা, অথচ, নতুবা, তথাপি, কাৰণ, গতিকে, হেতুকে, কিয়নো, দেহিঐ, বাহ ইত্যাদি শব্দবোৰ যদি যিকোনো বাক্যত থাকে, তোমালোকে সহজতে এইকেইটা পদ অব্যয় পদ বুলি চিনি পাবা। তাৰপিছত চোৱা, অব্যয় পদৰ প্ৰকাৰ। অব্যয় পদক 8 প্ৰকাৰে ভাগ কৰিব পাৰি। কি কি ভাগত ভাগ কৰিব পাৰি চোৱাচোন। যোজক অব্যয়, বিয়োজক অব্যয়, ভাৱবোধক অব্যয়, সম্বোধনবোধক অব্যয়, প্ৰশ্নবোধক অব্যয়, সমিধানবোধক অব্যয়, আনুষংগিক অব্যয়, উপমাবোধক অব্যয়। এতিয়া এই ভাগকেইটাৰ বিষয়ে আমি অকণমান জানি লওঁ আহাচোন। যোজক অব্যয় কি চোৱাচোন। দুটা বা তাতোধিক পদ বা বাক্যত যোগ কৰা অব্যয়ক যোজক বা সংযোজক অব্যয় বোলে। যোজক বুলি ক'লে বা সংযোজক বুলি ক'লে তোমালোকে বুজি পাব লাগিব যে কি কৰা? সংযোগ ঘটোৱা। ইয়াত কি কৈছে? দুটা বা তাতোধিক পদ বা বাক্যক যি অব্যয় পদে যোগ কৰে, একেলগ লগ খুৱাই, সেই অব্যয় পদকে যোজক অব্যয় পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে চোৱা, প্ৰথমতে আমি যোজক অব্যয় পদ কোনবোৰ প্ৰথমতে চাই লওঁচোন হা। আৰু, এতেকে, কাৰণ, গতিকে, হেতুকে, কিয়নো, দেখি, যে আদি হৈছে যোজক অব্যয় পদ। অৰ্থাৎ এই অব্যয় পদকেইটাই যিকোনো পদ বা বাক্যক লগ লগায় বা যোগ কৰে। উদাহৰণস্বৰূপে আমি এটা বাক্য চাওঁচোন। চোৱা, ৰাম আৰু ৰহিম নলে গলে লগা বন্ধু। ইয়াত চোৱা, ৰাম আৰু ৰহিম, ইয়াত দুটা পদ বা শব্দক যোগ কৰিছে। কিহে যোগ কৰিছে? চোৱা, আৰু। এই আৰু অব্যয় পদে যোগ কৰিছে। ৰাম আৰু ৰহিম নলে গলে লগা বন্ধু। আৰু এটা বাক্য চোৱা, সেই দেখি তেওঁ নাহিল। এইকেইটা পদে কি কৰিছে? শব্দ দুটাক যোগ কৰিছে। আৰু এই পদবোৰকে কি বুলি কোৱা হয়? যোজক অব্যয় বুলি কোৱা হয়। তাৰপিছত চোৱা, 2 নম্বৰটো হৈছে বিয়োজক অব্যয়। দুটা পদ বা বাক্যৰ অৰ্থ পৃথক কৰা অব্যয়ক বিয়োজক অব্যয় বোলে। দুটা পদ বা বাক্যৰ, দুটা শব্দ বা বাক্যৰ কি কৈছে? অৰ্থ পৃথক কৰে। আৰু বিয়োজক অব্যয় প্ৰথমতে চাই লোৱা, কোনবোৰ শব্দ বিয়োজক শব্দ বা কোনবোৰ পদ বিয়োজক প্ৰথমতে চাই লোৱা। বা, নাইবা, অথবা, অথচ, নতুবা, তথাপি, কিন্তু আদি। আমি উদাহৰণ এটা চাওঁচোন। বাক্য এটা চোৱা, পৰীক্ষাত
প্ৰথম নাইবা দ্বিতীয় হ'বলৈ যত্ন কৰিবা। ইয়াত চোৱা এই বাক্যটোত পৰীক্ষাত প্ৰথম নাইবা দ্বিতীয় হ'বলৈ যত্ন কৰিবা। ইয়াত দুটা পদক পৃথক কৰাৰ কাম কৰিছে। প্ৰথম আৰু দ্বিতীয় এই দুইটাই বেলেগ বেলেগ, আৰু দুইটাক পৃথক কৰিছে কোনে? নাইবাই। প্ৰথম পৰীক্ষাত প্ৰথম হ'বলৈ যত্ন কৰিবা, নাইবা পৰীক্ষাত দ্বিতীয় হ'বলৈ যত্ন কৰিবা। ইয়াত কৈছে যে পৰীক্ষাত প্ৰথম নাইবা দ্বিতীয় হ'বলৈ যত্ন কৰিবা, অৰ্থাৎ এই পদটোৱে কি কৰিছে? বিয়োজকৰ কাম কৰিছে। তাৰপিছত চোৱা ভাৱবোধক অব্যয়। সুখ, দুখ, হৰ্ষ, বিষাদ, ঘৃণা, ভয়, প্ৰশংসা আদি মনৰ ভাৱ বুজোৱা অব্যয়ক ভাৱবোধক অব্যয় বোলে। ভাৱ বুলি ক'লে তোমালোকে জানিবা যে মনৰ ভাৱ, আৰু ভাৱবোধক অব্যয় বুলি ক'লে মনৰ ভাৱ বুজোৱা যিবিলাক অব্যয় আছে সেই অব্যয়বোৰকে কি বুলি কোৱা হয়? ভাৱবোধক অব্যয়। অৰ্থাৎ এই অব্যয়বোৰৰ জৰিয়তে আমি মনৰ সুখ, দুখ, ঘৃণা, ভয়, প্ৰশংসা আদি বুজাব পাৰোঁ। সেই অব্যয়কেইটা চোৱাচোন কি কি? বাহ, বাহ বাহ, চি চি, উহ, আহা, উহ, দেহি ঐ, খালে ঔ, আও ইত্যাদি হৈছে এইকেইটা ভাৱবোধক অব্যয়ৰ পদ। আৰু ভাৱবোধক অব্যয়ৰ পদ বাক্যত কেনেদৰে ব্যৱহাৰ হয় চোৱাচোন। আইঔ বাঘে খালেও, ইয়াত চোৱা আইঔ আৰু খালেও বাক্যত ব্যৱহাৰ হৈছে। এইকেইটা হৈছে অব্যয় পদ। তাৰপিছত চোৱা সম্বোধনবোধক অব্যয়। কাৰোবাক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা অব্যয়ক সম্বোধনবোধক অব্যয় বোলে। যেনে কি কি চোৱাচোন অব্যয় সম্বোধন। আমি কাৰোবাক সম্বোধন কৰিবলৈ মাতিবলৈ আমি কেনেধৰণৰ অব্যয় ব্যৱহাৰ কৰোঁ? হে, হেৰ, হেৰা, হেৰি, হেৰা, ঐ, অ ইত্যাদি আমি সম্বোধনবোধক অব্যয় ব্যৱহাৰ কৰোঁ। বাক্যত কেনেধৰণে ব্যৱহাৰ হয় চোৱাচোন। হেৰা অকণমান আহাচোন, হেৰা ৰচকী, এনেধৰণে বাক্যত ব্যৱহাৰ হয় সম্বোধনবোধক অব্যয় পদ। তাৰপিছত চোৱা প্ৰশ্নবোধক অব্যয় কোনবোৰ? বাক্যত ব্যৱহাৰ কৰি যিবোৰ অব্যয়ৰ দ্বাৰা কোনো প্ৰশ্ন বা কথা সোধা হয় তেনে অব্যয়ক প্ৰশ্নবোধক অব্যয় বোলে। প্ৰশ্নবোধক অব্যয় কোনবোৰ চোৱাচোন। নে, নেকি, কি, জানো, কেনে, কোন, বোলে ইত্যাদি হৈছে প্ৰশ্নবোধক অব্যয়। এতিয়া প্ৰশ্নবোধক অব্যয় বাক্যত কেনেদৰে ব্যৱহাৰ হয় চোৱাচোন। আকবৰ কোন আছিল? ইয়াত চোৱা কোন, এইটো হৈছে প্ৰশ্নবোধক অব্যয়। তই গৈছিলি নে? নে, এইটো হৈছে প্ৰশ্নবোধক অব্যয়। তাৰপিছত চোৱা সমিধানবোধক অব্যয়। কোনো প্ৰশ্নৰ উত্তৰ বা সমিধান দিবলৈ ব্যৱহাৰ কৰা অব্যয়ক সমিধানবোধক অব্যয় বোলে। এতিয়া সমিধানবোধক অব্যয় কোনবোৰ চোৱাচোন। সমিধানবোধক অব্যয় পদবোৰ হৈছে উহু, এৰা, হয়, ভাল, বাৰু আদি। এইকেইটা হৈছে সমিধানবোধক অব্যয়। এতিয়া বাক্যত কেনেদৰে ব্যৱহাৰ হয় চোৱা। যদি আমি সমিধানবোধক অব্যয় ব্যৱহাৰ কৰিবলৈ হ'লে ইয়াত কি কৈছে? প্ৰশ্নৰ উত্তৰ বা সমিধান দিবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া যেনিবা প্ৰশ্ন এটা সোধা হৈছে, স্কুললৈ যাবানে? আমি উত্তৰত কি বুলি ক'লোঁ? উহু, সেইটো হৈছে সমিধানবোধক অব্যয়। অৰ্থাৎ প্ৰশ্নৰ উত্তৰ দিবলৈ বা সমিধান দিবলৈ আমি যিটো অব্যয় ব্যৱহাৰ কৰিলোঁ এইটো হৈছে সমিধানবোধক অব্যয়। স্কুললৈ যাবানে? আমি উত্তৰত বা সমিধানত কি বুলি ক'লোঁ? উহু। এই উহু শব্দটোৱে হৈছে সমিধানবোধক অব্যয়। তাৰপিছত আছে আনুষংগিক অব্যয়। আন পদৰ পিছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ কৰা অব্যয়ক আনুষংগিক অব্যয় বোলে। ইয়াত কি কৈছে? যিকোনো আন পদৰ পিছত ব্যৱহাৰ হয় আৰু তাৰপিছত ব্যৱহাৰ হৈ ইয়াৰ অৰ্থ কি কৰে? বেলেগ কৰে। আনুষংগিক অব্যয় কোনবোৰ চোৱাচোন। এই, উ, হে, কৈ আদি। উদাহৰণস্বৰূপে চোৱা বাক্য এটাত ব্যৱহাৰ হৈছে কেনেকৈ। এই কাম মই কৰা নাই। এইটো হৈছে কি?
আনুষংগিক অব্যয়। তাৰপিছত চোৱা উপমাবোধক অব্যয়। উপমা দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক উপমাবোধক অব্যয় বোলে। যেনে উপমাবোধক অব্যয় কোনবোৰ? আমি উপমাবোধক অব্যয় চাই লওঁ চোৱাচোন। দৰে, নিচিনা, যেন আদি হৈছে উপমাবোধক অব্যয়। এই পদকেইটা তোমালোকে সহজতে চিনি পাবা। দৰে, নিচিনা আৰু যেন এইকেইটা হৈছে উপমাবোধক অব্যয়ৰ উদাহৰণ। এতিয়া বাক্যত কেনেদৰে ব্যৱহাৰ হৈছে চোৱাচোন। ডক্টৰ ভূপেন হাজৰিকাৰ দৰে সংগীতজ্ঞ অসমত আৰু নাই। ইয়াত চোৱা দৰে, ইয়াত চোৱা উপমাবোধক অব্যয় ক'ত ব্যৱহাৰ হৈছে? দৰে ব্যৱহাৰ হৈছে। উপমা দিওঁতে আমি ব্যৱহাৰ কৰিছোঁ। কাৰ দৰে? ডক্টৰ ভূপেন হাজৰিকাৰ দৰে সংগীতজ্ঞ অসমত আৰু নাই। ইয়াত দৰে ব্যৱহাৰ হৈছে উপমাবোধক অব্যয়। আৰু এটা উদাহৰণ চোৱা। লিলি ফুল বগা ভেট ফুলৰ নিচিনা। ইয়াতো আমি উপমা দিছোঁ। নিচিনা, লিলি ফুল কাৰ নিচিনা? ভেট ফুলৰ নিচিনা বগা। আমি উপমা দিওঁতে ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ এই নিচিনা হৈছে উপমাবোধক অব্যয়। তাৰপিছত চোৱা যেন কুকুৰ তেন টাঙোন। ইয়াত চোৱা যেন, আমি ইয়াতো উপমা দিবলৈ ব্যৱহাৰ কৰিছোঁ। কি? যেন। এই যেন হৈছে উপমাবোধক অব্যয়। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আশা কৰিছোঁ নিশ্চয় তোমালোকে অব্যয় পদৰ প্ৰকাৰ সম্পৰ্কে বা অব্যয় পদ কাক বোলে সেই সম্পৰ্কে বুজি পাইছা।